চাৰিটাকৈ নতুন চৰকাৰী আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে। এই আঁচনিসমূহত আপুনি আবেদন কৰিলে মাহেকত 5,000ৰ পৰা 2 লাখ পৰ্যন্ত আপোনালোকে বেনিফিট লাভ কৰিব পাৰিব। এই আঁচনিসমূহ কি আৰু এই আঁচনিসমূহৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰ লাগিব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকৰ বাবে যি এটা আঁচনি লৈ আহিছো, সেই আঁচনিটো আপোনালোকে 2ৰ পৰা 5 লাখ টকা পৰ্যন্ত আপোনালোকে বেনিফিট উঠাব পাৰিব। চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে আৰু কিছুদিন আগতে মুকলি কৰিছে 2.0 আত্মনিৰ্ভৰ অসম অভিযান। হয়, আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই, শীঘ্ৰে আপোনালোকে আবেদন কৰি লওক আৰু আপোনালোকে লাভ কৰক 2ৰ পৰা 5 লাখ টকা পৰ্যন্ত। যোৱা কিছুদিন আগতে প্ৰায় 25,000 নিবনুৱাক আত্মনিৰ্ভৰ অসম অভিযানে 72,000 কোটি টকা বিতৰণ কৰিছে আৰু সেই টকাৰে অসমৰ নিবনুৱা যুৱকসকলে বিভিন্ন কৰ্মত নিয়োজিত কৰিবলৈ এই টকা বিতৰণ কৰিছিল ৰাজ্য চৰকাৰে। সেই পৰিপ্ৰেক্ষিতত চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আকৌ এনেদৰে আপোনালোকৰ বাবে মুকলি কৰিছে পৰ্টেল। আপোনালোকে শীঘ্ৰে আবেদন কৰক আৰু লাভ কৰক আপোনাৰ বেনিফিট। দ্বিতীয়টো, আপোনালোকৰ যিটো স্কিম আপোনালোকৰ বাবে লৈ আহিছো বা চৰকাৰী আঁচনি লৈ আহিছে, সেই আঁচনিটো আপোনালোকে মাহত 5,000 কোটি টকা আপোনালোকে লাভ কৰিব পাৰিব। PM ইন্টেনচিভ স্কিম। PM ইন্টেনচিভ স্কিমৰ জৰিয়তে আপোনালোকে প্ৰতি মাহে 5,000 কোটি টকা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখা পাইছে 4,500 টকা আপোনালোকে চৰকাৰী ফালৰ পৰা পাব আৰু 500 টকা ইণ্ডাষ্ট্ৰীৰ পৰা অৰ্থাৎ কোম্পানীৰ পৰা পাব। মুঠতে 5,000 টকা আপোনালোকে মান্থলি লাভ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে 6,000 টকা এক্সট্ৰা লাভ কৰিব পাৰিব। গতিকে এই আঁচনিটো ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে। আপোনালোকে এই আঁচনিটোত আবেদন কৰি মাহেকত 5,000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু 3 নম্বৰ যিটো আপোনালোকৰ আঁচনি লৈ আহিছো, এই আঁচনিত আপোনালোকে লাভ কৰিব 2,000 কোটি টকা। প্ৰতি বছৰে আপোনালোকে 6,000 কোটি টকা আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকে কৃষক হয় বা আপোনালোকে ফাৰ্মাৰ হয়, তেতিয়াহ'লে আপোনালোকে লাভ কৰিব পাৰিব 6,000 কোটি টকা। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে। আপোনালোকে নিজে আবেদন কৰি আপুনি ঘৰতে বহি আপোনাৰ নিজৰ মোবাইলতে আবেদন কৰি আপুনি 6,000 টকাকৈ বছৰি ইনকাম কৰিব পাৰিব বা আপুনি লাভ কৰিব পাৰিব। যদি আপুনি এতিয়াও PM কিষাণত আবেদন কৰা নাই, তে শীঘ্ৰে আপুনি আবেদন কৰি লওক আৰু লাভ কৰক 6,000 কোটি টকা। 4 নম্বৰ যিটো আঁচনি আপোনালোকৰ বাবে লৈ আহিছো, সেই আঁচনিটো আপোনালোকে লাভ কৰিব 18,000 কোটি টকা আপোনালোকে লাভ কৰিব পাৰিব। যদি এতিয়ালৈকে আবেদন কৰা নাই, তেতিয়াহ'লে শীঘ্ৰে আপোনালোকে আবেদন কৰি লওক আৰু আবেদন কৰি পেলাই আপোনাৰ 18,000 কোটি টকা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে টয়লেটৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপুনি চৰকাৰী লেট্ৰিন আপোনালোকে লাভ কৰা নাই এতিয়ালৈকে, তেতিয়াহ'লে আপোনালোকে অনলাইন যোগে আবেদন কৰি আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আবেদন কৰিবলৈ হ'লে আপুনি এপ্লিকেশ্যন ফৰ্ম ফৰ ISHL ডাছবৰ্ডত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন আহিব বা চিটিজেন ৰেজিষ্ট্ৰেশ্যন আহিব, আপোনালোকে সেইটোত দি আপোনালোকে ৰেজিষ্টাৰ কৰি সম্পূৰ্ণকৈ আপোনালোকে কৰিব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।